সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু আজি আমাৰ ঘৰত সুখৰ দিন। আজি মোৰ ডাঙৰ ভাইটি আৰু সৰু ভাইটিয়ে চাকৰি পাইছে। আজি হৈছে 8 মে'। আজি ৰিজাল্ট দিছে। গতিকে দেখুৱাম ভাইটিহঁতক দুটাক। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু মানুহ বহুত আহি আছে, ভিডিঅ' কৰিব পৰা নাই, হ'লেও অকণমান ভিডিঅ' কৰি দিছোঁ। এই ভিডিঅ'টোত মই এড কৰি দিম, গতিকে চাই থাকিব আৰু আশীৰ্বাদ কৰিব মোৰ ভাইটিহঁতক, যাতে দেশৰ সেৱা, যাতে সমাজৰ সেৱা ভালদৰে কৰিব পাৰে। আৰু ভাইটি আহি আছে, সপাই ভাইটিৰ লগৰ আহি আছে, মই দেখাই আছোঁ ৰ'ব। আৰু এইফালে আহি পালে সৰু ভাইটি। এয়া হৈছে সৰু ভাইটি, ইয়ে পাইছে চাকৰি। আৰু ডাঙৰ ভাইটি এতিয়া ঘৰত নাই। আৰু এইফালে ভাইটিৰ লগৰকেইটা আহিছে। আৰু এইফালে আমাৰ চাহৰ আয়োজন কৰিছে খুৰীহঁতে। এইফালে চব্জি কাটিছে আৰু এইফালে বৰ্তাহঁতে বহি আছে, গাঁৱৰ ৰাইজ বহি আছে আৰু মাহঁতে অলপ আলোচনা কৰি আছে, কথা বতৰা পাতি আছে। আজি দুয়োটা ভাইটিয়ে চাকৰি পালে, মা দেউতাৰ কষ্টফল দিলে, সেইটো কাৰণে আমি বহুত সুখী হৈছোঁ। আৰু অসম চৰকাৰক ইয়াৰ যোগেদিয়ে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পৰিয়ালৰ তৰফৰ পৰাও অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে। क्या है डिस्पोजल ये मछली ভিডিঅ' তুলিছোঁ দেই। কেনেকুৱা লাগিছে ভাল লাগিছে। এইফালে এইফালে ডাঙৰ বৌ, এইটো মাছ ন। এইফালে মাহঁতে বহি কিবা কিবি আলোচনা কৰিছে আৰু মই পিছফালে বহি ভিডিঅ' কৰি আছোঁ, যাতে মই ভৱিষ্যতে এইবিলাক চাব পাৰোঁ, স্মৃতি হিচাপে থৈ দিবৰ কাৰণে মই এনেকৈ সাঁচি ৰাখিছোঁ। আৰু এতিয়া আহিলে আমাৰ ঘৰলৈ দুজন সাংবাদিক দাদা, আৰু তেওঁলোকে বাতৰি পৰিৱেশন কৰিবলৈ আহিছে। এইফালে আয়োজন কৰি আছে বাতৰি পৰিৱেশন কৰিবলৈ। আজি ঘোষণা হ'ল অহা 11 মে' তাৰিখে যি অসম চৰকাৰে প্ৰায় 50,000 যুৱক যুৱতীক যি সংস্থাপন দিয়া যি প্ৰতিশ্ৰুতি দিছিলে, আজি তাৰ ফলশ্ৰুতিত আজি তেওঁলোকে ঘোষণা কৰিলে অসম আৰক্ষীৰ লগতে অন্যান্য বিভাগত চাকৰি। আৰু মই আছোঁ বৰ্তমান উপস্থিত আছোঁ অসম অঞ্চল সীমান্তৱৰ্তী এটা সময়ত আলফা জৰ্জৰিত অঞ্চল এই মিহলি ঋতুত, এই মিহলি ঋতুৰে এই ঘৰখনৰ পৰাই মই এই ঘৰখন দেখাব অনুৰোধ জনাইছোঁ। এই ঘৰখনৰ পৰাই দুজনকৈ যুৱকে অসম আৰক্ষীৰ যি কনিষ্টবল আৰু ফাৰ্ষ্ট গাৰ্ডৰ চাকৰি পাবলৈ সক্ষম হৈছে। মই যিহেতু এই ঘৰখনৰ পৰাই দহতীয়া আৰু ববি দহতীয়াৰ যি সুযোগ্য সন্তান, জ্যেষ্ঠ সন্তান সুব্ৰৰাজ দহতীয়া আৰু তেওঁৰ যি কনিষ্ঠ সন্তান ভাগ্যৰাজ দহতীয়াই আজি তেওঁলোকৰ চাকৰি পাবলৈ সক্ষম হৈছে। মই পোনে মই যিহেতু মই ভাগ্যৰাজ আছে আমাৰ ওচৰত, যিহেতু তেওঁ ককায়েক সুব্ৰৰাজ যিহেতু নগাঁৱত বিশেষ কাম এটা গৈছেগৈ, মই তোমাক অফিচত আহিছোঁ। কেনেকুৱা লাগিছে যিহেতু তুমি চাকৰি পাইছা, কেনেকুৱা লাগিছে? তুমি কোন বিভাগত চাকৰি পাইছা? তুমি আগতে চাকৰি দিছিলা নেকি? কিবা আগতে পৰীক্ষা দিছিলা নেকি? আমি দিছিলা, তেতিয়া বিফল হৈছিলা। তুমি ইয়াৰ পৰা কি ক'বা? অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰী কি ক'বা? ধন্যবাদ জ্ঞাপন কৰিছে। যিহেতু অকল তুমি নহয়, তোমাৰ দাদাও আজি চাকৰি লাভ কৰিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। যিহেতু মই লগে মই তেখেতৰ পিতৃ আছে মুছলমান, যিহেতু ভাগ্যৱান পিতৃ, যিহেতু আপোনাৰ দুগৰাকী সন্তানে আজি একেদিনাই অসম আৰক্ষীত চাকৰি লাভ কৰিছে, এইটো মোৰ আপোনাৰ কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। আপুনি ভাবিছিল লগে চাকৰি পাব বুলি ভাবিছিল ৰাতিপুৱাই? যিহেতু এটা জৰ্জৰিত অঞ্চল, আমি সকলোৱে জানো, এটা সময়ত আমাৰ গোটেই অসমতে আমাৰ এই অঞ্চলবোৰ গ'লে আমাৰ আলফা প্ৰধান অঞ্চল বুলি চিনি পাইছোঁ। কিন্তু আজি তুমি সেই অঞ্চলৰ পৰা কিন্তু আজি অসম আৰক্ষীৰ এটা চাকৰিত তুমি দেশৰ কাৰণে ওলাইছা, কেনেকুৱা লাগিছে আজি? ডিফেন্স দিলে চব পোষ্টতে ভালে লাগিছে। মুঠতে ধৰক পোষ্টবিলাক এনেই নগ'ল আৰু চবে পালে নিজৰ নিজৰ যোগ্যতাৰ বলত। তোমাৰ কি নাম? ভাগ্যৰাজ আৰু তোমাৰ দাদা নাম? সুব্ৰৰাজ। আজিতো ভাল লাগিছে দাদা, তুমি একেলগে পাইছাগৈ। যিহেতু আপোনাৰ নাতি আজি দুটা নাতিয়ে একেলগে চাকৰি পাইছে,
আপোনাক এই মুহূৰ্তত কেনেকুৱা হৈছে আৰু আপুনি হিমন্ত বিশ্ব শৰ্মাক কি ক'ব? টকা মাতি একেলগতে আজি হেৰি হোৱাৰ কাৰণে আমি দুখত বগা নহয়, আজি সুখত ভাগি পৰিছোঁ। সকলো পানীও ওলাইছে, কিন্তু অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই ইমানখিনি দয়া কৰিলে, মৰম কৰিলে, সেইটো কাৰণে মই বহুত ধন্যবাদ দিছোঁ। আপোনাৰ নাতিয়ে দুজনকৈ নাতিয়ে অসম আৰক্ষীত সেৱা কৰিবলৈ সুযোগ লাভ কৰিছে। আপুনি কি ক'ব আৰু আপোনাক কেনেকুৱা লাগিছে আৰু আপুনি এই মুহূৰ্তত অসম চৰকাৰ মুখ্যমন্ত্ৰী কি ক'ব? অসম চৰকাৰ ডাঙৰীয়া বিশ্ব শৰ্মাই যিখিনি আমাৰ নাতি লাভ কৰিছে, এইখিনিৰ কাৰণে মই সুখত ভাবি কৈছোঁ আৰু তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এখেতক কিবা টকা খেল হৈছে বুলি ভাবে নেকি? নহ'ব, কেতিয়াও নহ'ব, সেইটো কেতিয়াও ভবা নাই। তাৰ যোগ্য ভিত্তি পাইছে। যোগ্য কি পাইছে। যিটো আপুনি এগৰাকী ভাগ্যৱান মাতৃ, আপোনাৰ সুযোগ্য সন্তানে আজি একেদিনাই জ্যেষ্ঠ পুত্ৰ আৰু কনিষ্ঠ পুত্ৰই এই যিটো অসম আৰক্ষী যি সেৱা কৰাৰ সুযোগ লাভ কৰিছে, আপুনি আপোনাৰ কোনজন পুত্ৰ কি পুত্ৰকেইটাৰ নাম কি আৰু এই মুহূৰ্তত কি ক'ব অসম চৰকাৰ? অসম চৰকাৰত বহুত ধন্যবাদ দিছোঁ। ডাঙৰ পুত্ৰৰ নাম কৰিলে সুভাষ জহতীয়া, সৰু পুত্ৰ ভাগ্যৰাজ জহতীয়া। সিহঁতকেইটাক মই বহুত কষ্টৰে 4টা ল'ৰা ছোৱালী মোৰ 4টা মই ডিগ্ৰী কলেজত পঢ়াইছিলোঁ, বহুত কষ্টৰে পঢ়ালোঁ মানে সিহঁতক কেনেকুৱা হেৰিয়াত সন্মুখীন হৈছিলোঁ মই এতিয়া নিজে ক'ব নাজানো। সেইটো কাৰণে মোৰ আজি বহুত ভাল লাগিছে। মই অসম চৰকাৰক বহুত ধন্যবাদ দিছোঁ। এইফালে বাইদেউ আহি গ'ল, মানে আলহী অহা যোৱা কৰি আছে, গৈ আছে। আৰু এইফালে আমাৰ বাইদেউ বহুত হেপী হৈছোঁ। কিমান হেপী? চাকৰি পালে বহুত হেপী হৈছোঁ। অসম চৰকাৰক কি বুলি ক'বা? ধন্যবাদ জনাইছোঁ। সঁচাকে বহুত হেপী। সেইকাৰণে খবৰটো পাই একদম ডুমডুমাৰ পৰা দৌৰা দৌৰি কৰি মানে ডাইৰেক্ট আকৌ পালোহি। বাবা যাগে নেকি তো? মোমাইহঁতে চাকৰি পাইছে নাই? পাইছে। নেকি? এইফালে ভিনদেউহঁত বহি আছে আৰু এইফালে আমাৰ সৰু খুৰীদেউ আৰু আজি কিমান হেপী হৈছে কওকচোন, কিমান সুখী হৈছে আজি? বহুত সুখী হৈছোঁ। আজি একদম ভতিজাকৰ চাকৰি, দুটা ভতিজাকৰ চাকৰি পায় হয় নাই? একদম বহুত আনন্দিত। এইফালে মাছ, মাছ মাংস চব আছে। চবেই আছে, বিলাহী কাটি আছোঁ। এইফালে খুৰীদেউ, এইফালে ভিডিঅ' অকণমান কৰি থৈছোঁ আৰু মাংস মাছ চব বনাই আছে ন। পুৰা আজি মানে খাই বৈ নাচি বাগি ফূৰ্তি কৰিম। আৰু এতিয়া মানুহ বহুত গ'লগৈ, কিন্তু বহুত আহি আছে। এতিয়া আহি থাকিব। এতিয়া ভাত বনাই থকা হৈছে। আৰু মাক এতিয়া কথা এটা সুধিম। এতিয়া আপোনাৰ কেনেকুৱা লাগিছে, মানে সৰু পুত্ৰ আৰু ডাঙৰ পুত্ৰই যে চাকৰি পালে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। মই মুখৰে বুজাই, মুঠতে ভাষাই বুজাই ক'বই নোৱাৰোঁ কিমান ভাল লাগিছে, মই নিজেই নাজানো। বহুত ভাল আৰু অসম চৰকাৰক কি বুলি ক'বা? বহুত বহুত ধন্যবাদ দিছোঁ। বহুত বহুত ধন্যবাদ দিছে। আমি বহুত সুখী হৈছোঁ। সকলোৱে চাকৰি। এইফালে ডাঙৰ বোমা আহিছে, ডাঙৰ বোমা আৰু দাদা আহিছে। এইফালে দাদা হাই হাই কৰে, হাই কৰে। সেয়াই আৰু মানুহ আহি থাকিব। এতিয়া দেখুৱাই থাকিম আৰু কিবা কিবি পাৰিলে। চাই থাকক। দাদা কেনেকুৱা লাগিছে কৈ দিয়া। আমাৰ বংশৰ নাম বহুত ডাঙৰ কি হয় এইটো বহুত ভাল কথা বংশৰ কাৰণে এটা সুনাম। সেইটো আমাৰ দুজন ভাইটি পাইছে, দুজন তাতে অলপ আগত আকৌ এজনী পাইছিলে, তিনিজনী বা তিনিটা, গতিকে বহুত ডাঙৰ গৌৰৱ। সিমানে আৰু আমাৰ বহুত বংশৰ বহুত ডাঙৰ নাম। আমি বহুত সুখী হৈছোঁ। গতিকে ভিডিঅ'টো বনাই দিলোঁ আৰু আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। আমাৰ সৰু ভাইটি ডাঙৰ ভাইটি পাইছে, ডাঙৰ বোমা আৰু এইজনী হৈছে আমাৰ ডাঙৰ বৰমা। ডাঙৰ বৰমা কেনেকুৱা লাগিছে আজি দুটা ভতিজাই যে চাকৰি পালে? এতিয়া বাজিব। এইফালে বজাবলৈ হেৰি কৰি আছে। সেয়াই আৰু এয়া আমাৰ ডাঙৰ বৰমা, একেবাৰে বংশৰ ডাঙৰ বৰমা। আৰু চাই থাকক এইটো হেৰি ছোৱালীজনী পোৱা আকৌ। এইফালে খোৱা পৰ্ব আৰম্ভ হৈ গ'ল। দাদাহঁতক খাবলৈ দি দিলোঁ।
এই ভাগিন ভাগিন কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে টেষ্টি প্ৰথম বাইক লৈ আছো খবৰটো ফোন পাইছো তেতিয়া মই বিয়ালৈ লাগিছে এইফালে আমাৰ জেঠাই বৰমা দুজনী এইফালে মোৰ ডাঙৰ বাইদেউ আৰু এইফালে সৰু বাইদেউ এইফালে ডাঙৰ মামা এই বহুত মানুহ আছে কেনেকৈ দেখাং বাৰু এইফালে বৌতি আন্ধাৰ মিহলি আহিব ন ইমান ভাল লগা দিন আজি প্ৰথম আহিছো চাৰিটা চাকৰি একে ঘৰতে দুটা সেনেকে কয় এনেকে যদি আহি থাকে ল'ৰা ছোৱালীবোৰ বুজাব নালাগে নিজে অটৰি ভাল হৈ যাব এই পৰিৱেশটো পালে মানে ভাইটি একদম চাকৰি পোৱাৰ ভাত খাইছো দেই আমি একদম চবে ফূৰ্তি কৰিছো একদম পুৰা মাছ মাংস চব খাইছো কেনেকুৱা লাগিছে খাই এইফালে মাৰ জা জলি কেইজনীৰ লগত কথা পাতি আছে এইফালে ভতিজা ছোৱালী হয় ডাঙৰ ভাইটি নগাঁও গৈছিলে যে এতিয়া আহি পাইছে আৰু এইফালে আমাৰ গাঁৱৰ মহিলাসকলে সম্বৰ্ধনা জনাব বিচাৰিছে গতিকে অকণমান ভিডিঅ' কৰি থৈ দিলোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ আৰু এয়া হৈছে মোৰ ডাঙৰটো ভাইটি সি নাছিলে অলপ আগত এতিয়া আহি পাইছে আৰু এইফালে মহিলা সমিতিয়ে গামোচা পিন্ধালে কাষতে মা দেউতা ৰখি আছে এয়া গাঁৱৰ সকলো মানুহ আহিছে গৈছে আমাৰ খুব ভাল লাগিছে আনন্দ লাগিছে কাৰণ বহুত কষ্টৰ পিছত ভাইটিহঁতৰ চাকৰি পাইছে আৰু মা দেউতাও বহুত কষ্ট কৰিছিলে আমাক লৈ ভাইটি দুটা সফল হ'ল কিন্তু মইহে কেতিয়া হওঁ ক'ব নোৱাৰোঁ নিশ্চয় এদিন সফল হ'ম চেষ্টা কৰি যাম চাকৰি নাপালেও মই বেলেগ হ'লেও কিবা কৰিবলৈ ট্ৰাই কৰিম ভৱিষ্যতে খুই খাইছ না খুই এফালে চাক এফালে মাছ এফালে মাংস জলকীয়া হয় এইফালে আৰু এইফালে হৈছে আমাৰ মনোজ দা তেওঁ প্ৰতিটো ক্ষেত্ৰত আমাক সহায় কৰে এতিয়া তেওঁ বহুত সুখী হৈছে চাকৰি পোৱা এইফালে এইটো অথনি দেখাব নোৱাৰিলে যে ইয়াতে ধুনীয়া দেখা দিম ক ঐ ভাই মন এইফালে চাই দে ক বা চাকৰি পাই একদম পাৰ্টি খাই ইমান মানুহে পাৰ্টি খাইছে আজি ধুনু চাই দে এইফালে সকলোৱে মিলি অলপ ফূৰ্তি কৰি দিলোঁ আমি ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ বাই বাই